নুমলীগড়ৰ কাষৰীয়া মৰঙীৰ ঢলাগুৰি চাহ বাগিচাত পুৱাৰে পৰা বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে চাহ শ্ৰমিক ৰাইজৰ তীব্ৰ প্ৰতিবাদ। অসম চাহ মজদুৰ সংঘ ঢলাগুৰি শাখাৰ উদ্যোগত এই প্ৰতিবাদ। চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ। বাগিচা কৰ্তৃপক্ষই দাবীসমূহ পূৰণ নকৰিলে ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে। শ্ৰমিকৰ পাব লগা প্ৰাপ্য আদায় দিয়া, উপ কৰ্মচাৰীৰ বেতন বৃদ্ধি আৰু ভ্ৰমণ বানজ আদায় দিয়া, শ্ৰমিকৰ গেছ চিলিণ্ডাৰৰ বাবদ পোৱা 825 টকাৰ পৰা 1100 টকালৈ বৃদ্ধি কৰা আদিৰ দাবীত ধৰ্ণা কাৰ্যসূচী হাতত লৈছে শ্ৰমিক ৰাইজে। বাগিচা কৰ্তৃপক্ষক এই দাবীসমূহ শীঘ্ৰেই সমাধা কৰিবৰ বাবে সকীয়াই দিয়ে। আমার এই ধারণা কার্যসূচী প্রতিবাদ কার্যসূচী লওয়ার উদ্দেশ্য ইতিমধ্যে আমার সম্পাদক মহোদয় আৰু ভাইস প্রেসিডেন্ট ইতিমধ্যে আপোনালোকক কলে উদ্দেশ্যটো যেহেতু নেকি আজি আমাৰ উপকৰ্মচাৰীসকলৰ বেতন বৃদ্ধি আৰু লগতে ভ্ৰমণ ভাত্তা আৰু ঘৰ ভাড়া এই তিনিটা উদ্দেশ্য লৈ পেলাই আজি আমি এই ধাৰণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। যিহেতু বহুত দিনৰ পৰা আমাৰ ঢলাগুৰি চাহ বাগিচাত ধাৰাবাহিকভাৱে আন্দোলন কাৰ্যসূচী আমি ৰূপায়ণ কৰি আহিছোঁ, কিন্তু আজি পৰ্যন্ত আমাৰ যিখিনি দাবী বা আমাৰ যিখিনি প্ৰাপ্য এই প্ৰাপ্যসমূহ আজি পৰ্যন্ত আমাক দিয়াৰ ব্যৱস্থা কৰা নাই বা আমাৰ লগত মালিক পক্ষই হওক বা পৰিচালকেই হওক আজি পৰ্যন্ত আমাৰ লগত একো আলাপ আলোচনা কৰা নাই। যিহেতু নেকি আমি শাখা সংঘত বহুতবাৰ আবেদন নিবেদন যোগে প্ৰাৰ্থনা জনাইছোঁ যে দাবী জনাইছোঁ যে আমাৰ প্ৰাপ্য যি আছে এই প্ৰাপ্যখিনি অতি শীঘ্ৰে আলোচনা মাধ্যমে আমাক আদায় দিয়াৰ ব্যৱস্থা কৰক, কিন্তু তেওঁলোকে আমাৰ এইখিনি কথা একো গুৰুত্ব নিদিয়া ফলত আমি আজি এই ধাৰণা কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ।